মই সৰুতে বহুত সৰু আছিলো ধুতুৱা গুটি চুবাই চুবাই মই ডাঙৰ দীঘল হলো কৰিবলৈ একো ব্যৱসায় নাপাই মই সাধা বেপাৰীয়ে হৈ গলো আৰু সেইবাবে মই এনেকুৱা এতিয়া Hello guys, welcome to my YouTube channel. কি hello guys, welcome to my YouTube channel. ইমান যে লাহে লাহে এনেকে কৈছা তুমি Hello guys, welcome to my YouTube channel. এ তুমি গুটখাখিনি পেলাই পেলাই কথা কোৱা হে আৰে জেএসবি দা তুমি যে এনেকে ওয়েলকাম কৰিছা মানুহখিনি তুমি ক'বাত চু কৰিব গৈ আছা নেকি ভাও তো নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো আপোনালোকক মই এটা নতুন ভিডিঅ'লৈ আৰু আজি আমি কথা পাতিব ওলাইছো অসমৰ এজন বিখ্যাত সাধা বেপাৰী বিষয়ে আলো লেলো তেওঁ অকল সাধা বেপাৰে নকৰে তাৰ বাহিৰেও তেওঁ অন্য বহুত ব্যৱসায় আছে আজি আমি এনেকুৱা এজন ব্যক্তিৰ বিষয়ে কথা পাতিব বিচাৰিছো তেওঁ জ্ঞানৰ নমুনাই বেলেগ যোনে কাৰোবাক মক্কেল বুলি ভাবে তেওঁ হেনো মহান না 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 মই কোৱা কথা নহয় তেওঁ কোৱা কথাহে যিজন মানুহে সকলোকে মক্কেলে দেখা পায় তেখেতটো মহান পুৰুষ হ'ব লাগিব অসমীয়াত এষাৰ কথা আছে চুৰে সকলোকে চুৰে দেখা পায় তুমি যে কৈছা চুৰে সকলোকে চুৰে দেখা পায় তুমি কাক দেখিলা মিস্টাৰ জেএসবি দা তুমি ইমান মাল্টি টেলেন্টেড কেনেকে ফাৰ্ষ্ট আহিলো তোমাৰ সেই টিকটকৰ ওপৰত তাত তোমাৰ কন্টেন্ট বুলিবলৈ গাড়ী নেক্সট ভিডিঅ'ত কিবা এটা পাম বুলি আকৌ চাওঁ গাড়ী নেক্সট ভিডিঅ'ত আকৌ চাওঁ গাড়ী এই ভগা ট্ৰেক্টৰখন দেখাই দেখাইতো পুৰা ফলোৱাৰ্ছ ল'লা তুমি ভিডিঅ' কভাৰ চং বনাই আছা এই ভিডিঅ'টো দেখাৰ পিছত মই এটা কথাই মনলৈ আহিছে কোন সেইটো স্ক্ৰিপ্ট ৰাইটাৰ যিয়ে সাস্তা নাচা কৰি পেলাই এনেকুৱা ভিডিঅ'বোৰ বনাইছে এই ভিডিঅ'টো চাই পেলাই এনেকুৱা ৰিয়েল লাইফত কৰিবলৈ নাযাব নহ'লে এনেকুৱা গতি হ'ব आज मैं अपनी बात डालूंगा आज मैं मर गया भैया क्यों मर गया कोई को मत बुलाना नहीं मैं तो चल मेरे घर पे चलो चलो इधर चलो उधर किधर मत करना कोई को चल या, मेरा मुंह से निकल गई मेरी जबान टूट गई आज তেওঁ কামৰ নমুনা ইমানতে শেষ নহয় তেওঁ ভগা ট্ৰেক্টৰ চলাই পেলাই ফলোৱাৰ গেইন কৰে তেওঁ আৰু কি কৰি আছে আজি মোৰ কি হৰণ জাগে এমুঠি সপোনে কতে উৰা মাৰে আহা কি সুৰ কি তাল ভাল লাগি গৈছে বৰ ধুনীয়া গান গাইছা চল ঝুটা ইমান সুৰ থকা গান শুনিছো মোৰ কাণখনে কিবা এটা হৈ গ'লেও পায় কিন্তু এটা কথা মানিব লাগিব মিস্টাৰ জেএসবি দাৰ অসমত পপুলাৰিটি বহুত অসমৰ মানুহে তেওঁক ইমানেই ভাল পায় পায় আৰু গালি দিছে মৰমতে দিছে আৰু একো নাই যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব